South Assam is a beautiful state. Like this Rangmahal. নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডিকে ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। মই বৰ্তমান উপস্থিত আছোঁ ৰংপুৰৰ ৰংঘৰত। স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দ মানতে নিৰ্মাণ কৰা এই ৰংঘৰটোলৈ মই আহিছোঁ। এই ৰংঘৰটোতে স্বৰ্গদেউসকলৰ ৰাজত্বকালত যেতিয়া ৰঙালী বিহুৰ সময় হৈছিলে তেতিয়া সেই বিহুৰ সময়ত বিভিন্ন ধৰণৰ যেনেকৈ শেন যুঁজ হওক বা মহৰ যুঁজৰ পৰা ধৰি লৈ পেলাই খেলসমূহ হৈছিলে এই ৰংঘৰৰ বাকৰিতে দেখিবলৈ পাইছে। মই বেক চাইডে যদি বেকগ্ৰাউণ্ডত মই বৰ্তমান ৰংঘৰৰ বাকৰিত মই থিয় হৈ আছোঁ, ভিডিঅ' বনাই আছোঁ। মোৰ ৰাইট চাইডে সৌটো বেকগ্ৰাউণ্ডত দেখিছে ৰংঘৰ। গতিকে এই ৰংঘৰৰ বাকৰিতেই বিভিন্ন ধৰণৰ খেল ৰজাই উপভোগ কৰিছিলে, ৰজাঘৰীয়া বিষয়াই উপভোগ কৰিছিলে খেলসমূহ। এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে এই ৰংঘৰটো জনা যায়। এছিয়াৰ প্ৰথমটো পেভিলিয়নৰ বাকৰিত মই বৰ্তমান আছোঁ। ব'লক এতিয়া আমি আগবাঢ়ি যাওঁ, ৰংঘৰৰ ভিতৰলৈ যাম, ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম, ওপৰৰ পৰা ভিউটো দেখুৱাম। গতিকে সমগ্ৰ দৃশ্য ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ব'লক। সৌটো হৈছে ৰংঘৰ। বহুত দূৰৰ পৰ্যটকো আহিছে ইয়াতে, চব নিজৰ নিজৰ ফটো মৰাত ব্যস্ত, কোনোবা ভিডিঅ' বনোৱাত ব্যস্ত। ব'লক আগবাঢ়ি যাওঁ। এয়া চব ফটো মাৰিছে ধুনীয়াকৈ। ফুল এয়া ধুনীয়াকৈ দেখিছেনে, লাইন পাতি ধুনীয়াকৈ ফুল ফলি আছে, শাৰী শাৰীকৈ ৰুই থৈছে। এইফালে ছাইডত মেচিনে ঘাঁহ কাটি আছে, মেচিন এটা লৈ ধুনীয়াকৈ ঘাঁহবোৰ সমানকৈ সবা কাটি আছে ধুনীয়াকৈ। দৃশ্যটো দেখি ভাল লাগিছে, মজা লাগিছে। বনবোৰ বৰ ধুনীয়া হৈ থাকে এনেকৈ কাটি থ'লে, আচলতে ভাল লাগে এইটো পৰিৱেশ। তো ব'লক এতিয়া আমি ৰংঘৰলৈ যাওঁ। ৰংঘৰত সোমাই গ'লোহি। এয়া তলৰ পৰিৱেশটো, এইটো অলপ ৰং চংবোৰ এৰাই আছে, এইবিলাক ছাইডত ৰং চংবোৰ অলপ এৰাইছে। আৰু এইটো ৰংঘৰৰ তলৰ পৰিৱেশটো হয়। সুন্দৰকৈ দৰ্জাবোৰ একেই ধৰণে কাটিং হৈ আছে। তলটো আচলতে বেৰা, সম্পূৰ্ণ বেৰা নাই ইয়াতে। এইফালে বেক ছাইডটো হয় সৰুটো, এইফালে বেক ছাইডটো হয়, এইটো এইবিলাক অলপ বেয়া হৈ আছে। একো নাই, এইবিলাকটো যিহেতু ঐতিহাসিক এটা বস্তু, গতিকে ইয়াৰ সৌন্দৰ্য এনেও হয়, ইয়াক ৰং পেইণ্ট কৰিব নালাগে। এইটো হৈছে বেক ছাইডটো হয় ৰংঘৰৰ। বেক ছাইডটো বৰ সুন্দৰ এটা পৰিৱেশ, বন পূৰা একদম ধুনীয়া এটা সেউজীয়া পৰিৱেশ। এইটো চাওক, বেকৰ পৰা এইটো হৈছে ৰংঘৰটো। ৰংঘৰৰ বেক ছাইডৰ পৰা চাওক, এইটো ধুনীয়া এটা দুমহলীয়া এটা ঘৰ, এটা ৰজাই বনোৱা ৰাজমহল। এতিয়া সৌটো হৈছে খটখটি, সেইপিনে তেতিয়া আমি ওপৰলৈ উঠি যাম ৰংঘৰৰ। ব'লক। ফাইনেলি এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ। এয়া ওপৰত দেখিছেনে, সুন্দৰকৈ এনেকৈ আচলতে গেট দি থোৱা আছে দৰ্জাসমূহত, গ্ৰিল টাইপ দি থোৱা আছে যাতে ইয়াৰ পৰা পৰি নাযাবলৈ। এয়া চাওক, ৰজাঘৰীয়া বিষয়াই এনেদৰে ইয়াৰ পৰা ওপৰৰ পৰা উঠি পেলাই খেল বা বিহুৱেই হওক বা খেলেই হওক তেনেকুৱা ধৰণৰ ইয়াতে চাইছিলে। ইয়াৰ পৰাই উঠি এয়া চবফালে একেধৰণেই আছে দৰ্জাবিলাক এটা কাটিঙতে। आ जाइए यहाँ पर वीडियो में कुछ बोल दीजिए। असम का आपको कैसा लग रहा है अभी? No doubt, Assam is a beautiful state. अभी आप like this Rangmahal. हाँ, रंगमहल है। पवेलियन ऑफ king. अब कहाँ से आ रहे हैं? मैं देहरादून से आई हूँ। IRCTC जो भारत गौरव ट्रेन से जो हमारा टूर बनाया, तो उसमें आई हूँ। अच्छा लग रहा है ना असम में आकर? बहुत अच्छा लग रहा है। असम भी अच्छा लगा। कल हमने ईटानगर किया, तो ईटानगर भी बहुत यूनिक है। और यहाँ का जो आज हम सुबह वहाँ गए थे जहाँ पर इनके
मॉन्यूमेंट हैं जो हाँ, हाँ। 40 किंग्स के, अच्छा अच्छा अहोम किंग्स के, हाँ जो 600 ओल्ड हैं. हाँ हाँ तो दैट वाज वेरी नाइस प्लेस, वेरी काम एंड क्वाइट. आर्कियोलॉजिकल डिपार्टमेंट वहाँ पर हाँ. काम कर रहा था. अच्छा तो दैट वाज obviously that was very unique. I saw first time. And this pavilion is also very beautiful, very well decorated, well maintained. And थैंक यू मैम अच्छा लगा आपको हाँ ठीक है so I had food, local food. हाँ That was all awesome. I love it. থেংক ইউ মেম তেখেতক লগ পাই ভাল লাগিলে বিশেষ কথা পতা নাই আৰু তেওঁক সুধিলোঁ ইমান আমি নাজানো ভালকৈ কথা পাতিব গতিকে ইমানখিনি আছিলে মই বৰ্তমান ৰংঘৰৰ ওপৰত আছোঁ দেখুৱাইছোঁ আপোনালোকৰ ওপৰৰ পৰা ৰংঘৰৰ পৰিৱেশ এটা সুন্দৰ পৰিৱেশ আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰা এটা অন্যতম স্থাপত্য নিদৰ্শন হৈছে এই ৰংঘৰটি বহুত মানুহ ইয়াত বৰ্তমানো আছে বহুত মানুহ আহে চাবলৈ ইয়াত ৰংঘৰৰ বাকৰি বিভিন্ন ধৰণৰ মানুহ আহে বহুত দূৰ দূৰৰ পৰা আহিছে এগৰাকী বাইদেউ গতিকে ভাল লাগিল লগ পাই এই ৰংঘৰৰ ওপৰৰ পৰাই ভিডিঅ'টো সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ বাই বাই